মৰ্নিং এভৰিৱান পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ মই পুনৰবাৰ স্বাগতম এতিয়া ৰাতিপুৱা 6 বাজিছে সেইবাবে গুড মৰ্নিং বুলি কৈছোঁ নাজানো আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে আৰু আজি মোৰ আছে এটা পাৰ্টি মেকআপ শ্ব' মই যাব লাগিব লখিমপুৰ টাউন আৰু এয়া বক্সটো ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই ওলামগৈ তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ আজি গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চ' ব্লগটো শেষলৈকে চাব আৰু যদি ভাল লাগে এটা কমেণ্ট কৰি নিশ্চয় জনাবচোন আৰু আকৌ কৈছোঁ যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰি লওক কাৰণ আপোনালোকে ভিডিঅ'বোৰ চাই আৰু ছাবস্ক্ৰাইব নকৰে কাৰণ বহুতেই মোৰ ভিডিঅ' চায় আৰু ৰাস্তাত দি যাব লাগিব এইখন ৰুমাল আৰু এযোৰ কাপোৰযোৰ মই ভৰালোঁ অলৰেডি আৰু ৰুমালখনৰ দেখিছেনে এই কিনাৰটো চিলাবলৈ থাকি গ'ল মই জল্দিকৈ ৰুমালখনৰ কিনাৰটো চিলাই লওঁ আৰু তাৰ পাছতে গৈ আছোঁ এইখন হৈছে ৰুমালখন দেখাই দিছোঁ আপোনালোকক এবাৰ আছোহি ৰাস্তাত যিহেতু ভণ্টি এজনী যাব মোৰ লগত আৰু মোৰ স্কুটিখনো বেয়া হৈ থাকিলে চেল্ফত ষ্টাৰ্ট নোহোৱা হ'ল যিহেতু মই কিক মাৰিব নাজানো সেইটো কাৰণে মই তাইৰ লগতে যাম আৰু বক্স লৈ একদম ৰাস্তা ৰৈ আছোহি আহি ৰাতিপুৱা হৈ আছে চাওকচোন পুৰা কোনো মানুহেই নাই আৰু মোৰ মাস্কখন কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্ট কৰি আপোনালোকে নিজে এম্ব্ৰইডাৰী কৰিছিলোঁ চিম্পলকৈ কৰিছিলোঁ হোৱাইট কালাৰত এইফালে এটাই ওলাইছে সেই স্কুটি লৈ ফাইনেলি যাম আৰু আমি মই চলাইছোঁ দিয়া মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাক লবা পাৰো বতৰা কি যে ফাইনেলি আমি এয়া আহি পাই গ'লোহি এতিয়া মেকআপ ষ্টাৰ্ট কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ও চোৱা কিনো ৰঙে হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে Hi, thank you so much for the beautiful makeup. बहुत ভাল লাগিছে আৰু I would recommend যে জুনিয়ৰ বিচাৰে মেকআপ কৰিবৰ কাৰণে পাৰ্টি ওৱেৰ হওক বাৰ্থডে মেকআপ হওক বা বিয়াৰ কাৰণে হওক এই 24 কৰিবৰ কাৰণে মই আছো তোমাৰে দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা অতুৰিগা বতাহে আৰু মই
যে আপোনালোকক ৰাতিপুৱাতে কৈছিলোঁ কাপোৰযোৰ আৰু ৰুমালখন এজেগাত দিব আছে বুলি। কলেজৰ কেম্পাছতে এগৰাকী মেমক দিব লাগে, গতিকে মই এতিয়া দিম। আৰু আপোনালোকে চাব, মই কাপোৰযোৰ ইয়াতে ভিডিঅ' অলপ কৰি দেখাই দিম, যিহেতু আপোনালোকক ঘৰত মই দেখাবলৈ নহ'লে অথনি বহুত দেৰি হৈ গ'ল। সেয়েহে মই মেখেলাখন অলপ আপোনালোকক এতিয়া দেখাই দিম, আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। একদম আনকমন ফুল হয়, প্ৰথমবাৰ কৰিছোঁ এই ফুলটো মই। চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এতিয়া আমি ঘৰ যাওঁ, ঘৰ আহি আছোঁ। তাই গ'লোঁ, আকৌ উভতি যাব লগা হৈছে। তাইৰ ফোনটো মোৰ ওচৰত আহিলে, মোৰ ফোনটো তাইৰ লগত গ'ল। মানে তাই মোৰ ফোনত ব্লগ বনাই মানে আহি আছিলে, মই স্কুটি চলাইছিলোঁ, সেয়েহে ফোনটো সলনি হৈ গ'ল। আকৌ মই ৰাস্তালৈ গৈ ফোনটো লৈ আনিছোঁগৈ। এতিয়া ভাবিছোঁ আজি ব্লগটো ইয়াতে শেষ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভাল পায় এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।